তো কেনেকুৱা ক্যান্ডেলষ্টিক প্যাটাৰ্ণত মাৰ্কেটৰ ডাইৰেকশন কি হ'ব পাৰে বহুত প্যাটাৰ্ণ ট্ৰেডিং মাৰ্কেটত ইউজ হয় তাৰ ভিতৰত ক্যান্ডেলষ্টিক প্যাটাৰ্ণটো অন্যতম ক্যান্ডেলষ্টিক প্যাটাৰ্ণ ম্যাক্সিমাম মানুহে ইউজ কৰে আৰু ক্যান্ডেলষ্টিক প্যাটাৰ্ণৰ ওপৰত নিৰ্ভৰ কৰি মানুহে মাৰ্কেটৰ ট্ৰেন্ডটো নিৰ্ধাৰণ কৰে যে মাৰ্কেট ট্ৰেন্ড ক'ত যাব পাৰে কেনেকুৱা হ'ব পাৰে যিকিটা অত্যন্ত প্ৰয়োজনীয় আপোনাৰ মাৰ্কেটৰ ডিৰেকশনাল মুভমেন্ট আইডেন্টিফাই কৰিবৰ কাৰণে যদি আপুনি বিগিনাৰ হয় তেতিয়াহলে ডেফিনেটলি এই ক্যান্ডেলষ্টিক প্যাটাৰ্ণৰ যেটো শেপ সেই শেপ বিলাকে আপোনাক ট্ৰেডিংত হেল্প কৰিব বুলিশ আৰু বিয়াৰিশ ক্যান্ডেলষ্টিক প্যাটাৰ্ণ আমি যেতিয়া ৰেড ক্যান্ডেল ফৰ্ম হ'ব তাক বিয়াৰিশ ক্যান্ডেল বুলি কোৱা যাব আৰু যেতিয়া গ্ৰীন ক্যান্ডেল ক্ৰিয়েট হ'ব তাক বুলিশ ক্যান্ডেল বুলি কোৱা যাব গতিকে প্ৰত্যেক ক্যান্ডেলৰ এটা হাই থাকিব আৰু এটা লো থাকিব মাৰ্কেট ওপেন ক'ত হ'ব বুলিশ ক্যান্ডেলত এতিয়া মাৰ্কেট ওপেন ক'ত হ'ব বুলিশ ক্যান্ডেলৰ মাৰ্কেট ওপেন এই পইণ্টত হ'ব এই পইণ্টত ওপেন হৈ মাৰ্কেট তললৈ যাব मतलब এইখন ৰেড ক্যান্ডেল হ'ব পাৰে তো ৰেড হৈ তাক আকৌ ৰিকভাৰ কৰি ওপেন পজিশনত আকৌ আহিব ওপেন পজিশনৰ পৰা যেতিয়া ওপৰত যাব এই গ্ৰীন ক্যান্ডেল বনিব গ্ৰীন ক্যান্ডেল বনি ই ওপৰলৈ যাব এটা হাই লেভেলত টাচ কৰিব এটো লেকে যাব ক্যান্ডেল গতি ইয়াক কোৱা যাব হাই এটো হাই এই ক্যান্ডেলৰ হাই পইণ্ট এটো এই পইণ্টৰ পৰা নামি ক্লোজ হ'ব এই পইণ্টটো যদি এই পইণ্টত ক্লোজ হয় গতিকে এই ওপেনৰ পৰা ক্লোজৰ যেটো প্লেস এটো পইণ্টত ওপেন আছে এটো ক্লোজ হৈছে এই পইণ্টটো কোৱা যাব বডি এটো গ্ৰীন ক্যান্ডেলৰ বুলিশ ক্যান্ডেলৰ বডি হ'ব এটো আৰু এই ওপৰৰ এই শ্যাডো আপাৰ শ্যাডো এটো শ্যাডো বুলি কোৱা যাব এই হাইৰ পৰা ক্লোজৰ ভিতৰত যেটো উইক বনিছে এটো উইক বুলি কোৱা যায় তো আপাৰ শ্যাডো আৰু এই তলৰ যেটো ওপেনৰ পৰা লো লৈ যেটো এটো উইক বনিছে এটো লোৱাৰ শ্যাডো বুলি কোৱা যাব গটিকে এইটো হৈছে বুলিশ ক্যান্ডেলৰ প্যাটাৰ্ণ আৰু সেকেন্ডতে আমি বিয়াৰিশ ক্যান্ডেলৰ যেটো প্যাটাৰ্ণ হ'ব বিয়াৰিশ ক্যান্ডেলৰ হাই এটো লো এটো বিয়াৰিশ ক্যান্ডেল ওপেন হয় সদায় ওপৰৰ পৰা এই পইণ্টত ওপেন হৈছে ওপেন হৈ মাৰ্কেট সম ইনষ্টেন্ট ওপৰত গৈছে যোৱাৰ কাৰণে এটা হাই এটা ক্ৰিয়েট কৰি হি ওপেন পজিশন ক্ৰস কৰি তললৈ আহি এই পইণ্টত পাইছে এটো লোৱাৰ লো পইণ্ট এই পইণ্টটো পোৱাৰ পাছত তাৰপিছত মাৰ্কেট অলপ ওপৰত গৈছে ক্লোজ ইয়াত হৈছে গতিকে যে ওপৰৰ পৰা আৰম্ভ হৈ তলত ক্লোজ হয় তেতিয়ালে ই ৰেড বডি বনায় গতিকে এই হোল বডিটো ৰেড গতিকে ইয়াক বিয়াৰিশ ক্যান্ডেল বুলি কোৱা যাব বিয়াৰিশ কিহৰ কাৰণে ই মাৰ্কেট ট্ৰেন্ডটো নিগেটিভ দেখাব গতিকে এই ওপৰৰ এই পইণ্টটো হাই পৰা য'ত ওপেন হৈছে এই পইণ্টটোক আপাৰ শ্যাডো বুলি কোৱা যাব আৰু এই তলৰ পইণ্টটো তলৰ উইকটো য'ত ক্লোজ হৈছে তাৰ পৰা যেটো পইণ্টত লো পইণ্ট এইটো কোৱা হ'ব লোৱাৰ শ্যাডো গতিকে এই মাজৰখিনি কোৱা যাব বডি গতিকে এইটো হৈছে বিয়াৰিশ ক্যান্ডেলষ্টিকৰ প্যাটাৰ্ণ গতিকে আপুনি দেখা পালে যে ইয়াতে এই দুই ধৰণৰ ক্যান্ডেলষ্টিক বনিব পাৰে আৰু ক্যান্ডেলষ্টিকৰ প্যাটাৰ্ণ বিলাক বেলেগ হ'ব পাৰে হয়তো ইয়াৰ পৰা ষ্টাৰ্ট হৈ যাব পাৰে ইয়াতো ক্লোজ হ'ব পাৰে ইয়াত ওপেন হৈ ইয়াত ক্লোজ হ'ব পাৰে গতিকে এই উইক নাথাকিব পাৰে উইক থাকিব পাৰে উইকটো সৰু হ'ব পাৰে কোনোবাটো উইক দীঘল হ'ব পাৰে এনেকুৱা ধৰণৰ আপুনি বহুত প্যাটাৰ্ণ দেখা পাব জাস্ট ইনফৰমেশনৰ কাৰণে মই এটো কৈছো যে যেতিয়া গ্ৰীন ক্যান্ডেল বনিব তাক বুলিশ ক্যান্ডেল বুলি কোৱা যাব আৰু যেতিয়া ৰেড ক্যান্ডেল বনিব তাক বিয়াৰিশ ক্যান্ডেল বুলি কোৱা যাব অৰ্থাৎ বুলিশ ক্যান্ডেল ডালে মাৰ্কেট বুলিশ হোৱাৰ সম্ভাৱনা দেখুৱায় আৰু ৰেড ক্যান্ডেল ডালে মাৰ্কেট বিয়াৰিশ হোৱাৰ সম্ভাৱনা দেখুৱায় গতিকে যেটো গ্ৰীন ক্যান্ডেলত বডি বনিব হেতু বডি গ্ৰীন বডি হ'ব আৰু যেটো ৰেডত বনিব হেতু ৰেডৰ কাৰণে বডি হ'ব গতিকে তাৰ ওপৰত ডিপেন্ড কৰি মাৰ্কেট ট্ৰেন্ডটো ডিসাইড কৰিব পাৰি যে মাৰ্কেট ট্ৰেন্ড কোনটো পৰ্যায়ত গৈ আছে বা কোনটো ট্ৰেন্ডত গৈ আছে যদি গ্ৰীন হলে হি বুলিশ আৰু যদি ৰেড হয়
তেতিয়াহ'লে সি বিয়াৰিছ। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো মই এনেকুৱা বহুত আপডেট আপোনালোকলৈ লৈ আহিম এই চেনেলটোৰ জৰিয়তে। ধন্যবাদ।